করক বন্ধ করক পুলিশ হাই 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 সামনেবাড়ি পুলিশ হাই হাই সামনেবাড়ি পুলিশের কাম নাই সামনেবাড়ি পুলিশের কাম নাই মহিলার উপর নির্যাতন বন্ধ করো এই তুই চলিছে চলিছে চলিব এই তুই চলিছে চলিছে চলিব এই সংগ্রাম চলিছে চলিছে চলিব মহিলার উপর অত্যাচার বন্ধ করো বন্ধ করক বন্ধ করক মহিলার উপর অত্যাচার বন্ধ করো বন্ধ করক বন্ধ করক অত্যাচারকারী শিক্ষা প্রদান করো প্রদান করক প্রদান করক অত্যাচারকারী শিক্ষা প্রদান করো প্ৰদান কৰক প্ৰদান কৰক মই সুধিব বিচাৰোঁ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি আপোনালোকে এই চালনীবাৰী আৰক্ষী চকীৰ ওচৰত আপোনালোকে কিহৰ বিষয় লৈ ধৰ্ণা কাৰ্যসূচী ৰাখিছিলে? হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু শোণিতপুৰ জিলা সমিতিৰ সহযোগত আমাৰ যি যোৱা 3 তাৰিখ শনিবাৰে কুনিয়ানী গাঁৱত যি মাৰপিট হৈছিলে আমাৰ আদিবাসী মহিলা কেইজনীক এজন অন্য সম্প্ৰদায়ৰ মুছলিম সম্প্ৰদায়ৰ মহৰুদ্দিন আলী নামৰ ব্যক্তিজনে যি বাঁহেৰে ৰডেৰে কোবাই মাথা ফালিলে আৰু তাৰ অন্তৰংগ গুপ্ত অংগবোৰতো মাৰিছিলে। সিহঁতে বিভিন্ন ধৰণৰ সিহঁতৰ মানে নানা ধৰণৰ গালি গালাজ পাৰিছিলে আৰু সিহঁতক লগে লগে মেডিকেলত লৈ যোৱা হ'ল। তাৰ পাছত সেই সংক্ৰান্তত সিহঁতে থানাত গৈ পেলাই গোচৰ তৰিলে, তথাপিও আজিলৈকে তাৰ কোনো ধৰণৰ ন্যায় নাপালে আৰু আমি আশা হৈ পেলাই বাৰম্বাৰ পুলিচক প্ৰেছাৰ দিয়াৰ পিছতো সিহঁতে কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখি নাপালোঁ, যাৰ কাৰণে আমি বাধ্য হৈ পেলাই আজি থানাৰ সন্মুখত আমি প্ৰতিবাদ কাৰ্যসূচী হাতত ল'বলগীয়া হৈছে। আৰু আমি গম পাইছোঁ যে এই ঘটনাৰ লগত আৰক্ষী ওতঃপ্ৰোতভাৱে জড়িত আছে। চালনীবাৰী আৰক্ষী সেই যিজন মাৰিছে সেই দোষীজনৰ লগত সিহঁতৰ ভিতৰুৱা কিবা মিলামিলি আছে, যাৰ কাৰণে আজি এসপ্তাহ ধৰি সিহঁতে তেওঁৰ ওপৰত কোনো ধৰণৰ একশ্যন লোৱা নাই। আজি যদি পুলিচ প্ৰশাসন বিভাগে কোনো ধৰণৰ একশ্যন নলয়, তেনেহ'লে অনাগত দিনত আমি ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলিম আৰু এই থানা ঘেৰাও কৰিম। লগতে আমি SP অফিচতো যাম আৰু আমাক অতি শীঘ্ৰে এই মহিলা দুজনীক ন্যায় দিব লাগে আৰু দোষীক কৰায়ত্ব কৰিব লাগে। ধন্যবাদ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেজপুৰ আঞ্চলিক সমিতিৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। যিহেতু যোৱা 3 তাৰিখৰ ঘটনাক লৈ যোৱা 3 তাৰিখে আমাৰ মহিলা দুজনী অল্পনা কৰ্মকাৰ আৰু পিংকি কৰ্মকাৰ, এই দুজনী মহিলাক মুছলিম সম্প্ৰদায়ৰ মানুহে মানে অত্যাচাৰ কৰি সিহঁতক মেডিকেললৈকে পোৱাই দিছিলে আৰু আজিলৈকে এই সন্দৰ্ভত পুলিচ নীৰৱতা অৱলম্বন কৰি আছে। সেয়েহে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেজপুৰ আঞ্চলিক সমিতি হৈ আপোনাক মই দুই এষাৰ সুধিব বিচাৰিছোঁ যে অত্যাচাৰ মানে কি? তেওঁ কি ধৰণে অত্যাচাৰ কৰিছিলে? মাৰপিট কৰিছিলে নে শাৰীৰিক অত্যাচাৰ নে মানসিক? সেইটো বিষয়ে অলপ কওকচোন। যিহেতু শাৰীৰিক অত্যাচাৰ কৰিছিলে, ৰডেৰে কোবাইছিলে, বাঁহেৰে মাৰিছিলে। আচ্ছা আচ্ছা, হয়। আৰু 3 মহীয়া প্ৰেগনেণ্ট থকা মহিলাক লাত মাৰিছিলে আৰু অলৰেডি সিহঁতক মেডিকেল টেষ্ট কৰা হৈছে। মেডিকেল টেষ্টতো ওলাইছে কিবা এটা ডিফেক্ট হৈ আছে বুলি মহিলাৰ। তো আজিলৈকে খালনীবাৰী আৰক্ষী থানাত এজাহাৰ দিয়া স্বত্তেও খালনীবাৰী আৰক্ষীসকল আজিলৈকে দোষীক কৰায়ত্ব কৰা নাই, জেললৈ পঠোৱা নাই। তো আমি চাই আমুৱাই গৈছোঁ। সেয়েহে আজি যিহেতু এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছিলোঁ আৰু যদি অনাগত দিনত DSP ছাৰে আমাক কৈছে যে 24 ঘণ্টাৰ ভিতৰত আপোনালোকক আমি ৰিজাল্টটো দিম, যদি 24 ঘণ্টাৰ ভিতৰত যদি আমাক উচিত ন্যায় প্ৰদান নকৰে, হ'লে অনাগত দিনত আমি ইয়াতকৈ জংগী আন্দোলন গঢ়ি তুলিম। সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তেজপুৰ আঞ্চলিক সমিতি আৰু তেজপুৰ জিলা সমিতিৰ ভিত্তিত। জিন্দাবাদ জিন্দাবাদ লং লিভ লং লিভ আদিবাসী লং লিভ লং লিভ লং লিভ জিন্দাবাদ জিন্দাবাদ মহিলার অত্যাচার বন্ধ করো